তো অসমবাসী ৰাইজ আপোনালোকে চুমি বৰুৱাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি হাঁহি কমেণ্টছবোৰ শুনক। মানে বুজাইছে কি অলৰেডি ফালাই হয় আগপিনে আৰু পিছপিনে ফালাই হয় তাই। শাবাশ বেটা। বহুত দিনৰ পিছত সাহস কৰি মই সাৰেণ্ডাৰ কৰিব ওলাইছো। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলো, মই পলাই ক'তো থকা নাই, মই লুকাই আছিলো অকণমান। পলোৱা নাছিলে, লুকাই আছিলে। মই লাইট নাই জ্বলোৱা নহয়, এইটো চুইচে দিছো, এইটো মই লাইট নাই জ্বলোৱা, চুইচ দিছো। মই গা নুধো নহয়, পানীহে ঢালো। আমি চব মক্কেল। আমাৰ মামাহঁতৰ ঘৰ ফালে এইটো ফুলনি মানে বাগিচা মানে ফুলনি বুলি কয়। তুমি সঁচা কথা কোৱাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা তোমাক 1 কিলো চাউল, 225 গ্ৰাম মচুৰ দালি, 200 গ্ৰাম মিঠাতেল, 500 গ্ৰাম আলু, 50 গ্ৰাম চয়াবিন, 125 গ্ৰাম পিঁয়াজ, 100 গ্ৰামৰ এটা আমুল তাজাৰ পেকেট আৰু 10 টকীয়া শিখৰৰ পেকেট এটা। এইখিনি বস্তু ৰাজ্য চৰকাৰৰ পৰা তোমাক অনতিপলমে দিবলৈ যোগান মন্ত্ৰীক অনুৰোধ কৰা হৈছে। গাইজ, এই ফটোখন ভালকে চাই লোৱা। এই দুজনকতো চবেই চিনি পায়ে বাৰু। এই দাদাজনে যিটো পিন্ধি আছে কেলভিন বুলি, এই টি চাৰ্টটোৰ দাম হ'ল 5,700 টকা। তেওঁ যোনখন উৰ্ণি মানে শ্বল যোনখন লৈ আছে ন, সেইখনৰ দাম আছে 8,960 টকা, মানে প্ৰায় 9,000 টকা। হয়তো এতিয়া আপোনালোকে ভাবিব পাৰে যে মই মিছা কৈছো বুলি। ৰ'ব, মই স্ক্ৰীনশ্বট দেখাই আছো। এই আইটো টি চাৰ্টটোৰ দাম হ'ল 5,700 টকা, আৰু সেই বাইদেউজনী যোনখন উৰি আছে ন, সেইখন দাম হৈছে 8,960 টকা। অ' ভাই মাৰো মুজে। দুইজনে টোটেল 15,000 টকা পিন্ধি আছে, মানে মোৰ মোবাইলটোৰ দাম পিন্ধি আছে। অ' চোৰ দুটা চোন। কি কাপোৰ পিন্ধিছে কি কাপোৰ পিন্ধা নাই সেইবোৰ চকু নাই। মই গাঁৱৰ ঘৰতে আছিলো, আমি দুটাই থাকিলো। গাঁৱৰ ঘৰ মানে কাছগড়াল, যোৰহাট। আমি তাতে আছিলো আৰু কোনো ধৰণৰ লুকোৱা ইণ্টেনশ্যন বা পলোৱা ইণ্টেনশ্যনত নাছিলো। আমি যথেষ্ট ভয় খাই আছিলো। আপোনাৰ গাঁৱৰ ঘৰত পুলিচে কোনো ধৰণৰ খা খবৰ লোৱা নাছিল? এতিয়া লোৱা নাছিল, আমিতো গম নাপাওঁ, তালৈ যোৱা নাই। গাঁৱৰ ঘৰত আপুনি কিমান দিন থাকিলে? আমি যোৱা 7 দিনে আছো, 7 দিনে তাতে আছো। তুমিতো লুকাই থকা নাই বুলি কৈছিলা। আৰু কি দেখিবলৈ পাম আৰু ভগৱান। টিভি নাছিল, মোবাইলো নাছিল বুলি কওক। মই পলোৱা নাছিলো, খালি লুকাই আছিলো। बीते गुजरे लम्हों की सारी बातें तर पाती है, दिल की सुर्ख दीवारों पे बस याद ही रह जाती है, बाकी सब सपने होते हैं, अपने तो अपने होते हैं, अपने तो अपने होते हैं। जन्ना बे যি হলেও গানটো ধুনীয়াকে গাইছে আকৌ। বিশালৰ মনটো বহুত বিশাল, কাৰণে পাতি লোৱা বায়েকক বহুত উপহাৰ দিব পাৰিছে।